নমস্কাৰ, মই নিপন। আজি টিহুৰ যি দুৰ্গা পূজা আমি পাতিছিলোঁ, আজি বিজয় দশমী অৰ্থাৎ সাঁচনি। দেৱী মাক আজি বিসৰ্জন দিব এই গধূলি সময়। গতিকে দুৰ্গা মাক লৈ আহিছে নাওৰে আৰু নাওৰে বিদায় দিব। আহি পাইছে, হাতী আহিছে, বহুত মানুহৰ সমাগম। গতিকে আহকতে আমি কেনেকৈ মা দুৰ্গাক বিসৰ্জন দিয়ে আৰু ইয়াতে ৰাৱণ বধ হয়। গতিকে আপোনালোকক ৰাৱণ বধৰো চিন দেখুৱাম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰাৰ সময়ত বহুত মানুহৰ সমাগম, মানুহৰ সমাগম আৰু এনেদৰে দুৰ্গা মাক এনেধৰণে নাৱত লৈ আছে বিসৰ্জন দিব। আৰু এইখনে হৈছে নাও, ইয়াত নাও সদৃশ বনাইছে, গাড়ীটো এনেধৰণে নাও বনাইছে। মানুহৰ সমাগম আপোনালোক জুম কৰি দেখুৱাই দিছে। এতিয়া মনিব নোৱাৰি আৰু ইয়াৰ পিছতে বিসৰ্জনৰ পিছতে ৰাৱণ হ'ব। এনেধৰণে দেৱী দুৰ্গা মাক বিসৰ্জন দিয়াৰ সময়ত ভক্তগণৰ সমাগম দেখা পোৱা গৈছে। এইটো টিহু নদীৰ যিখন দলং আছে, এই দলঙৰ পশ্চিম ছাইডতে দেৱী মাক বিসৰ্জন দিব। বহুত ভক্তগণৰ সমাগম আৰু এইটো ঘাটতে এনেধৰণে প্ৰথমে আমাৰ যি কলপলি কাপোৰেদি ঢাকা মাক প্ৰথমে এনেধৰণে বিসৰ্জন দিব। এয়া বিসৰ্জন দিলে, এয়া তাৰ পাছত যি মাটিৰে বনোৱা মা দুৰ্গাৰ মূৰ্তি, সেই মূৰ্তিটো বিসৰ্জন দিলে। এয়া বিসৰ্জন দিলে। খুব মানে ভক্তগণ ৰাইজৰ মানে সমাগম দেখিবলৈ পোৱা গৈছে। এয়া বিসৰ্জন স্থলীত এই টিহু নদীত উটুৱাই দিলে মা দুৰ্গাক। এতিয়া ৰাৱণ বধ চাবলৈ আহিছোঁ আৰু হাজাৰ হাজাৰ মানুহৰ সমাগম। এইখন টিহু হাইস্কুলৰ খেলপথাৰ হয়। ইয়াতে ৰাৱণ বধ কৰিব আৰু বহুত মানুহৰ সমাগম। ময়ো চাম, আপোনালোককো দেখুৱাম। খুব ডাঙৰ বেলুন সদৃশ তলৰ পিনে জুই দিয়ে আৰু এনেধৰণেৰে দুৰ্গা পূজা কমিটিয়ে তিনিটাকৈ এনেধৰণে বেলুন ওপৰলৈ উৰুৱাই দিয়ে। আৰু ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাব বিভিন্ন ধৰণৰ বোমা। কমিটিয়ে বোমা ফুটুৱায়। গতিকে চাওক কেনেধৰণে বিভিন্ন ধৰণৰ বোমা কমিটিয়ে ফুটায়। মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে ৰাৱণ দাহনস্থলীত অৰ্থাৎ স্কুল খেলপথাৰত। খুব সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া বিভিন্ন ধৰণৰ বোমা কমিটিয়ে ফুটাবলৈ আৰম্ভ কৰিছে। এয়া ফুলজাৰি, বিভিন্ন ধৰণৰ ফুলজাৰি খুব মানে ডাঙৰ ওপৰলৈ জুই গৈছে। এয়া বোমা, বিভিন্ন ৰং ফুলীয়া বোমা। কি মনোৰম দৃশ্য! বা সুন্দৰ সুন্দৰ। আৰু এনেধৰণে বোমা ফুটাৰ পিছত ৰামে ৰাৱণৰ পিনে এয়া ধনুকাৰ প্ৰয়োগ কৰিছে। এয়া ধনুকাৰ মানে যাই ৰাৱণৰ মানে দেহত বিন্ধাৰ পিছত ৰাৱণ ভস্মীভূত হয়। এয়া ৰাৱণ ভস্মীভূত হৈ গ'ল। এনেধৰণে বিহুৰ ৰাৱণ বধ কাৰ্যসূচী শেষ হ'ল। এতিয়া ৰাৱণ দাহনৰ শেষ হ'ল। এয়া গমগুনা জুই। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ।